ময়ো জুবিন আমিও জুবিন বুলি কৈছে জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই জুবিন দা হ'বলৈ হ'লে আপোনাৰ এই মানুহবিলাকে ৰাতি আপোনাৰ টোপনিয়ে নাযায় হিন্দু মুছলমান নকৰিলে কেনেকৈ আপুনি জুবিন হে জুবিন দাৰ নাম লৈ শ্লোগান বনাব পাৰে নেকি বাৰু আপোনালোকে ভাবি চাওক জুবিন দা এজনেই যি একক আৰু অৰণ্য সঁচা সঁচিকৈ আচলতে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ভাল নাপায় কোনো কাৰণতে পাব নোৱাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাৰ্যসূচী সেইবিলাক জুবিন দাই আপোনাৰ ঘূৰ বিৰোধিতা কৰিছে এই গছকেইজোপা আমি যেতিয়া এতিয়া ৰখি আছিলোঁ দীঘলী পুখুৰীৰ পাৰৰ গছ জুবিন দা নিজে আমাৰ লগত আন্দোলনত আছিলে ৰাতিটো আমাৰ লগত আছিলে গতিকে জুবিন দাই গছ নাকাটি বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই গছ কাটে কেনেকৈ এতিয়া জুবিন দাৰ অনুৰাগী হ'ব জুবিন দাই কৈছে কা বিৰোধিতা কৰোঁ হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থন কৰোঁ আকাশ পাতাল এটা ডিফাৰেঞ্চ গতিকে জুবিন দা হাৱাত হৈ নাযায় আৰু জুবিন দাৰ নাম আপোনালোকে নল'ব পাপিষ্ঠকেইটাই জুবিন দাৰ আদৰ্শ মাৰ্ডাৰ কৰা মানুহ জুবিন দাৰ মৃত্যুৰ দিনটোত যিদিনা চিতাত তুলিলে সেইদিনা গছ কেইজোপা কাটি পেলালে ইয়াত সেইটো কেনেকুৱা মানুহ আচলতে জুবিন দাৰ মৃত্যুৰ লগে লগে দীঘলী পুখুৰী গছ কাটি দিলেও জাতিৰ শত্ৰু হয়নে নহয় এইবিলাক মানুহ